হেল্ল' বন্ধু বান্ধৱীসকল, এয়া আবেলি সময় আৰু ময়ো আপোনালোকৰ বাবে ভিডিঅ' বনাবলৈ একদম পূৰা তৈয়াৰ হৈ আহিছোঁ। আৰু বিহু একেবাৰে ওচৰ পালেহি নহয়নে? বিহু ওচৰ নহয়, বিহু কাইলৈ, আজি উৰুকা। আৰু ৰুমত মই অলপ বিহু বুলি যা যোগাৰ কৰিব লাগিব আৰু দোকানলৈ যাব লাগিব আৰু দোকানৰ পৰা মই কিছুমান বস্তু আনিবলৈ আছে, এতিয়া আনিবগৈ লাগিব। আৰু আপোনালোকক মই ভিডিঅ'টোৰ দ্বাৰা সবিশেষ দেখাই থাকিম মই ৰুমত কেনেদৰেনো বিহু যোগাৰ কৰিছোঁ, বিহু প্ৰস্তুতি কেনেদৰে চলাইছোঁ। এনেও বিহু বিহু লাগি আছে গাত। আৰু আপোনালোকৰ চাগে পূৰা পিঠাগুড়ি, সান্দহগুড়ি, লাড়ু, পিঠা চব বনাই মেলি আজৰি নহয়নে? আৰু ময়ো এনেই ৰৈ থকা নাই, কিন্তু ৰুমত কিবা কিবি এটা মই যা যোগাৰ কৰিম বুলি ভাবিছোঁ। আৰু মই এতিয়া দোকান কৰি আনিমগৈ আৰু আপোনালোকক মই সবিশেষ ভিডিঅ' জনাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। আৰু এয়া মই বিহুৰ বাবে যিখিনি বজাৰ কৰিবলগীয়া প্ৰয়োজনীয় বস্তু, সেইখিনি মই আনি মেলি ধুনীয়াকৈ সজাই মেলি এনেদৰে থৈ দিছোঁ। মুড়ি, চিৰা, গুড়, তিল, মিঠাতেল এনেধৰণৰ বস্তুবিলাক মই আনিলোঁ। আনি পেলাই এনেদৰে বিহু অলপ অলপকৈ মানে যা যোগাৰ কৰিছোঁৱে আৰু কাইলৈ বিহু পালেহিয়ে যিহেতু। আৰু এয়া মই ধুনীয়াকৈ যা যোগাৰ কৰি ৰাতিলৈ মই পিঠা পনা, লাড়ু চাড়ু যি পাৰোঁ মই তাকে বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া যে দেখিছে, এয়া মই তৈয়াৰ হৈ লৈছোঁ বিহু বজাৰলৈ বুলি। বিহু মানে কি, অলপ কাপোৰ কানি অকণমান ছোৱালীৰ বাবে কিবা কিবি আনিবলৈ। আৰু এয়া আমি যাত্ৰা কৰিছোঁ। এতিয়া সময় বাজিছে 6:30 আৰু 6:30 পৰা 7:30লৈ অকণমান এঘণ্টাই আছে। আৰু এঘণ্টা সময়ত আমি ঘূৰি আহিব লাগিব, যিহেতু ৰাতিলৈ মোক কিবা কিবি লাড়ু পিঠা কিবা কিবি বনাবলৈ আছে। আৰু গতিকে আমি এয়া বিহু বজাৰলৈ বুলি যাত্ৰা কৰিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ শেষৰলৈকে চাব। তেতিয়াহে গম পাব যে বিহু বুলি আমি কিনো, কেনেকৈ কি কৰিলোঁ, কেনেকৈ যোগাৰ কৰিলোঁ, কি কথা। আপোনালোকে ভিডিঅ'টো সবিশেষ চাই থাকিব। আৰু আমাৰ কুঁহি একেবাৰে ভাগৰত একদম শুই পৰিছে। আৰু এনেদৰে শুই তাই মানে এনেদৰে বাইকত আহিলে তাই শুইয়ে যায়। আৰু কেনেবাকৈ মই এনেদৰে জগালোঁ, জগোৱাৰ পিছতো তাই একদম পূৰা হামি আহি পেটিয়াই আৰু শুব হ'বলৈ সাহস আছে যিহেতু। আৰু আমি বেছিকৈ মই এনেদৰে যিহেতু ভিডিঅ'টো কৰোঁ, আৰু আপোনালোকে সবিশেষ চাই থাকিব। আৰু এয়া আহি পালোহি এখন দোকান। আৰু দোকানখনত কিবা কিবি চালোঁ, চাই মেলি কিবা কিবি আৰু ল'ৰা ছোৱালীৰ বাবে কিবা কিবি চালেতো বহুতেই চাব লাগে, আপোনালোকেতো জানেই নহয়নে? কিবা কিবি বহুত দেৰি চাই মেলি আজৰি হৈ আৰু ছোৱালীক কিবা এটা বস্তু চাওঁ, সেইটো আকৌ পিন্ধাই পেলাই চাওঁ, আকৌ কিবা এটা বস্তু চাওঁ, সেইটো পিন্ধাই পেলাই চাওঁ। তেনেদৰে বহুত টাইমেই হৈ গ'ল, 1.5 ঘণ্টা মানে সময় লাগিলে। আৰু এনেদৰে মই কেপচাৰ কৰি ধৰি ৰাখিলোঁ। আৰু শেষত মই আহি এনেদৰে ৰুমত ধুনীয়াকৈ বহলকৈ মেলি মই এটা এটাকৈ বস্তু চালোঁ। আৰু এইটো মোৰ পুৰণা নিয়ম, এইটো মোৰ নতুন নিয়ম নহয়। যিকোনো বস্তু এটা মই বজাৰ কৰি আনিলে এনেদৰে মই পূৰা সম্পূৰ্ণ মই মেলি দিওঁ। মেলাৰ পিছত মই এটা এটাকৈ বস্তু চাই ভাল পাওঁ। আৰু এতিয়াও মই চাইছোঁ আৰু আপোনালোককো দেখাইছোঁ। এইটো ছেটটো মোৰ বাবে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আৰু ছোৱালীৰ বাবে এইযোৰ কিনিলোঁ। আৰু এইবিলাক ৰিবন হয় তাই চুলিত মাৰিবলৈ। আৰু সেয়া এনেদৰে তাক পিন্ধাই চাওঁতেনে মই ফটো মাৰি ৰাখি থৈ দিলোঁ। আৰু কেনেকুৱা লাগিছে ছোৱালী কাপোৰযোৰ। আৰু তাৰ লগতে মানে একেলগতে চেণ্ডেল এযোৰ লৈ আহিলোঁ, এযোৰ চেণ্ডেল। আৰু ইয়াৰ পাছতে মোলৈ এইখন যে দেখিছে দুপাট্টা। আৰু দুপাট্টাতে আছে লুমলুমি 2-3টামান আছে। আৰু এই লুমলুমিকেইটা বেছি দিন নাথাকে চাগে। মই যদি লুকুৱাই থওঁ তেতিয়া থাকিব দুদিন, নহ'লে একদম ধুনীয়াকৈ এৰাই মেলি একদম খেলনা হৈ যাব আমাৰ ছোৱালী ভাগৰ। আৰু একেবাৰে লাষ্টত বজাৰ চজাৰ সামৰি মেলি এতিয়া যোগাৰ কৰিব লাগিব ৰাতিৰ বাবে খোৱাৰ খাদ্য। আৰু লাড়ু চাড়ু বনাবলৈ আছেই। আৰু ৰাতিৰ খাদ্য খাই মেলি আজৰি বিজৰি হৈ ছোৱালীক খুৱাই মই মোৰ কামত লাগি গ'লোঁ, মানে গুৰ কুটি আছোঁ। এয়া পিঠা বনাবলৈ গুৰ কুটি আছোঁ। আৰু এতিয়া সময় বাজিছে 10:30। আৰু মই কিমান সময়লৈকে এনেদৰে মোৰ কামত লিপ্ত হৈ থাকিম মই নাজানো। মুঠতে আজি ৰাতিটোৰ ভিতৰতে মই যিখিনি যোগাৰ কৰিব লাগে মই সেইখিনি যোগাৰ কৰিম বুলি ভাবিছোঁ। আৰু ভিডিঅ' আপোনালোকে পাবই। আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো জনাবচোন দেই। মানে ৰাতিপুৱাৰ পৰা ধৰি ৰাতিলৈকে কিমান কষ্ট কৰিছোঁ আপোনালোকৰ ভিডিঅ' বনাবলৈ চাওকচোন। আৰু এইটো গুৰটো কিমান টান, তথাপিতো মই ওলোটা পোলোটাকৈ কাটি মেলি আজৰি কৰিছোঁ। আৰু যিহেতু কৰিবই লাগিব, ছোৱালী শুই থাকোঁতেনে মই কৰি ল'লেহে পোৱা পতাপত। আৰু তাই উঠা মাত্ৰ মই ইয়াৰ কাম ইয়াতে এৰি মই তাইৰ লগত লাগিব। গতিকে আৰু এয়া কোনোমতে পতাপত মই ফটো মাৰি ল'লোঁ পিঠা আৰু তিলৰ লাড়ু। চাওকচোন তিলৰ লাড়ু অৱস্থাটো কেনেকুৱা, এনেকুৱাই গৰম মই এনেদৰে থৈ দিলোঁ। আৰু এনেদৰে আটাগুৰি এনেদৰে গুড়ৰ লগত মিহলাই মই মালপোৱা বনাইছিলোঁ। মই প্ৰথমতে আপোনালোকক দেখাবলৈ নহ'লে অকণমান মই ভিডিঅ' কৰি থৈছিলোঁ, আপোনালোকক দেখালোঁ। এনেদৰে যা যোগাৰ কৰি ল'লোঁ পটাপট। কৰি লোৱাৰ পাছত মই ধুনীয়াকৈ পিঠাকেইটা বনালোঁ। আৰু পিঠাকেইটা বনাই থাকোঁতে মই
ফটো দিলোঁ আৰু তিলৰ লাৰু ঠিক এনেদৰে যোগাৰ কৰি ল'লোঁ প্ৰথমতে মানে আগতীয়াটো পাছ হ'ল পাছতীয়াটো আগ হ'ল আপোনালোকক তথাপিতো দেখাই গৈছোঁ আৰু শেষত এয়া আপোনালোকৰ বাবে মানে আমাৰো বাবে এয়া শেষত কেপচাৰ কৰি ৰাখিলোঁ বিহুৰ বাবে প্ৰস্তুতি আমাৰ এনেধৰণৰ